গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ আৰু এতিয়া আচলতে কি এতিয়া গুড মৰ্ণিং হৈ থকা নাই গুড আফটাৰনুন হ'বৰ হ'ল আৰু মই ভাত বনোৱাকৈ নাই বনামগৈহে তাৰ আগতে খাই লৈছোঁ একাপ চাহ গাখীৰ চাহ আৰু ছোৱালীয়ে খাইছে এয়া গাখীৰ এয়া লাজতে চকু ঢাকিছে যে মুখ ঢাকিছে নোলায় আৰু লগত তাই কি খাই আছে দেখুৱাই দিয়া এই কি মাহীয়েকে দিছিলে এইটো বানানা চিপছ কেৰেলাৰ পৰা লৈ আহিছিলে তাই একদম ফৰমাইছ কেৰেলাৰ যিটো বানানা চিপছ সেইটো আমাৰ ইয়াত বনোৱাবোৰতকৈ বেলেগ হয় টেষ্টটো গুৱাহাটীৰো কিছুমান পাওঁ মেলা চেলাবোৰত কিনিছোঁ কিন্তু সেইটো টেষ্ট এইবোৰতকৈ বেলেগ একদম সম্পূৰ্ণ বেলেগ এইটোতো পূৰা নাৰিকল তেলত বনোৱা বহুত ধুনীয়া খাবলৈ টেষ্টটো বহুত ভাল আৰু এপেকেট খালে অলৰেডি এই ছেকেণ্ড পেকেট খাই আছে আৰু আজি খাই খতম কৰা নহয় এই পেকেট দিন হ'ল এই পেকেট আগতেই খালে বাৰু আজি এই পেকেট ক'ত সোমাই আছিলে গমেই নাপায় কালি মই উলিয়াই দিছোঁ আৰু আজি কালিৰ পৰা এতিয়ালৈকে এইকণ আছেগৈ আৰু ভনীয়েক গৈছে আইতাকৰ ঘৰত দুদিন স্কুল বন্ধ গতিকে আইতাকৰ ঘৰত মাহীয়েকৰ ছোৱালীৰ লগত খেলিবলৈ গৈছে আৰু কেলৈ গ'লি কৈ দে আৰু ডাঙৰজনী মন চন বেয়া কান্দা নামোৱা হৈ গৈছে কথাটো কোৱাৰ লগে লগে কাৰণ তাই পৰীক্ষা চলি আছে এখন পেপাৰ গৈছে বাৰু তথাপি এদিন থাকি আহিলেগৈ পৰীক্ষাৰ দিনাখনেই গধূলি গৈ ৰাতি থাকি আহিলেগৈ আৰু তাৰ পৰা এতিয়া মই নাখাওঁ তাৰপিছত এতিয়া মন চন বেয়া ভনীয়েক যোৱাৰ কাৰণে আৰু মই ফুচলাই এয়া লগতে ৰাখিছোঁ আৰু এতিয়া বনাওঁগৈ ভাত চাহ খাই উঠি তাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাইছোঁ বলক বাৰীলে এই পাহবাৰীত প্ৰথম ফুলিছে ঘৰৰ পৰা আনিছিলোঁ তুৰুলা ফুলৰ গছ তুৰুলা ফুলৰ বৰ খাই খুব ভাল লাগে কিন্তু এপাহ ফুলিছে কি কৰিব সৰহকৈ ফুলা হ'লে খাব পাৰিলোহেঁতেন অহা বছৰলৈ সৰহকৈ ফুলিবি দেই তেতিয়া আমি চবেই মিলি পেলাই খাব পাৰিম ধুনীয়া লাগে খাই পেলাই বৰ খাই আৰু তাৰ উপৰি এইজোপা চাওক এজোপা নতুনকৈ আনি ৰুইছিলোঁ প্ৰথম ফুলিছে আজি আধাখিনি এফালে গোটেই কি হবাই খালে হবাই বিচা চিচা কিবা ওলাইছে কিজানি বাৰিষা দিনত এইটোৱে বেয়া আৰু ইমান পোক পৰুৱা ওলায় বাৰিষা দিনটো সেইকাৰণে ইমান ভাল নালাগে আৰু গৰমো বেছি হয় আৰু এফালে চাওক ধুনীয়া এটা পখিলা মই ৰোৱা বিলাহী কেইজোপাত পৰি আছে ইমান ধুনীয়া আৰু বহুত ডাঙৰ হয় সি হয়তো বৰষুণত তিতি এতিয়া ৰ'দ ল'বলৈ বহি আছে সি ইয়াতে ভাল লাগিলে সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া যাওঁ বলক দুপৰীয়া ভাতৰ লগত কি বনাইছোঁ তাক দেখুৱাওঁগৈ আজি দুপৰীয়া বনাবলৈ লৈছোঁ এয়া কচু শাকৰ আঞ্জা কণবিলাহী মচুৰ দাইল কচু শাক আৰু আলু এনেদৰে মই যোগাৰ কৰি লৈছোঁ কচুখিনি মই ধুনীয়াকৈ বাছি ল'লোঁ আলু এটা বাকলি গুচাই লৈছোঁ বাৰীৰে কণবিলাহী কেইটামান আছে এয়া আৰু মচুৰ দাইলখিনি অলপ সময়ৰ বাবে তিয়াই থৈছোঁ প্ৰথমে এয়া আলু বিলাহী আৰু মচুৰ দাইলকেইটাৰ লগতে গোটেই কচু শাকখিনি এনেদৰে মই কুকাৰ এটাত সিজাই ল'ম এইখিনি দি দিছোঁ এতিয়া প্ৰথমতে এইখিনি সামান্য অলপ পানী দি পেলাই সিজাই ল'ম এয়া পানী দিছোঁ লগত অলপমান নিমখ আৰু কেইখিলামান তেজপাত দিছোঁ আৰু এতিয়া হুইচেল লগাম দুটা ইফালে মই এখন প্লেটত গোটা জিৰা গোটা জালুক গোটা ধনিয়া আৰু আদা আৰু নহৰু লৈছোঁ আৰু এইখিনি এতিয়া অকণমান কুহুমীয়া পানী দি পেলাই তিয়াই দিম আৰু তাৰ পেষ্ট বনাই ল'ম এয়া কচুখিনি সিজি গ'ল আৰু এখন কেৰাহীত এয়া মিঠাতেল দিছোঁ অলপ আৰু তেল পকাৰ লগে লগে ইয়াত মই দিছোঁ শুকান জলকীয়া আৰু পাঁচফোৰণ আৰু তাৰপিছত দিম পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে ইয়াত বটি ৰখা যিখিনি মছলা আছিলে সেইখিনি দিম আৰু ভালদৰে ভাজিম মছলাখিনি ভালদৰে ভাজিব লাগিব আৰু তাৰ পৰা খুব ধুনীয়া এটা গোন্ধ ওলায় ভালদৰে ভাজ খোৱাৰ পিছত সেই গোন্ধটো ওলোৱালৈকে ভালদৰে ভাজি থাকিব লাগিব এনেদৰে লৰাই
মছলাখিনিত এতিয়া মই দি দিছোঁ এচামুচ হালধি আৰু ইয়াকো মিক্স কৰিম ভালদৰে। মছলাখিনি ভালদৰে ভাজ খাইছে, ইয়াত তেল বিৰিঙি ওলাই আহিছে ছাইডৰ পৰা। আৰু এতিয়া মই ইয়াতে যিটো জাৰত মই পিচিছিলোঁ সেই জাৰটো পানী অকণমান দি এনেদৰে দি দিছোঁ আৰু অলপ সময় ইয়াক ভাজিম। এতিয়া মছলাখিনি ভজা হৈ যোৱাৰ লগে লগে যিখিনি সিজাই ৰাখিছিলোঁ কচু সেইখিনি মই ইয়াতে দিম। কচু পূৰা ধুনীয়াকৈ গলি গ'ল, বিলাহী গলি গ'ল। আলুটো আৰু অকণমান ভাঙি দিছোঁ। এইখিনি এতিয়া অলপ ভালদৰে উতলিবলৈ দিম। আৰু এয়া কচুৰ আঞ্জা ৰেডি হৈ গ'ল। খুব ভাল লাগে এনেদৰে খাই। আপোনালোকে টেঙা খাই নে জ্বলা খাই বেছি ভাল পায় জনাবচোন কমেণ্টত। এখন কেৰাহী পাতি লৈছোঁ, ইয়াতে মই দিম কেইডালমান মচন্দৰী পাত। মচন্দৰীকেইডাল ছিঙি পেলাই ভালদৰে ধুই লৈছোঁ। আৰু ইয়াতে কচুৰ ঠুৰকেইটা হ'লে বেছি ভাল, ঠুৰ পাবলৈ নাইকিয়া। 2-4টা যিকেইটা ঠুৰ আছিলে সেইকেইটা দি লৈছোঁ। আৰু লগত দিছোঁ কণ বিলাহী, জলকীয়া আৰু নহৰু। এইখিনি এতিয়া এনেদৰে মিক্স কৰি পেলাই অকণমান সময়ৰ বাবে ঢাকি দিম। মানে তেল নিদিয়াকৈ ইয়াক পাতত দিয়া দৰে আচলতে পাতত দিব লাগে, কলপাতত। জুই থাকিলে জুই অঙঠাত এনেদৰে দিব পাৰি ফুটছাইৰ মাজত। যাৰ ঘৰত জুই আছে তেওঁলোকে জুই অঙঠাত দিব পাৰে কলপাতেৰে মেৰিয়াই। আৰু মই এতিয়া কলপাত অনাগৈ নাই, কলপাত আনিলে কেৰাহীত তেনেদৰেও মেৰিয়াই পেলাইও দিব পাৰি, কিন্তু এতিয়া মই ডাইৰেক্ট দি দিছোঁ আৰু কিছু সময়ৰ বাবে ঢাকি দিম। ঢাকনি উঠাই চাইছোঁ, অলপমান সিজিছে, অলপমান বাকী আছে আৰু অলপ সময় সিজাব লাগিব। এতিয়া ইয়াতে মই সামান্য পৰিমাণৰ নিমখ দি দিম আন্দাজ অনুসৰি। অলপ পিটিকি দিছোঁ, বিলাহীটো ভাঙি দিছোঁ, তাৰ পৰা যিখিনি ৰস ওলাব সেইখিনিয়ে এই শাকখিনি গলাই পেলাব ধুনীয়াকৈ। আৰু জলকীয়া এটাও ভাঙি দিওঁ। ধুনীয়া জ্বলা হ'ব লাগে, টেঙা জ্বলা, খুব ভাল লাগে এনেদৰে খাই। নহৰুটো এনেদৰে ভাপত দিলে বৰ ধুনীয়া গোন্ধ এটা ওলায়, সেই গোন্ধটোৱে ভাল লাগি যায় খাবলৈ। এয়া পিটিকা আইটেম হ'ব। আৰু কিছু সময় ঢাকি দিছোঁ। নহৰু এয়া ধুনীয়াকৈ সিজি গৈছে, বাকীবোৰতো সিজিলে হৈ গ'ল। এয়া কচু পিটিকা ৰেডি হৈ গ'ল। ইয়াতে মই দিম অকণমান মিঠাতেল আৰু গৰমে গৰমে সানি পেলাই এয়া পৰিৱেশন কৰিবলৈ ৰেডি। লগত আছে এয়া তিয়ঁহ বিলাহীৰ চাটনি আৰু পটল আলু স্কোৱাছৰ ভাজি। দুপৰীয়া ভাত পানী খাই উঠিলোঁ আৰু যাম বুলি ভাবিছিলোঁ এফালে, মানে শাৰী এখন চিলাবলৈ দিবলগীয়া আছিলে। ৰাতিপুৱা এবাৰ গ'লোঁ, বন্ধ আছিলে, গাখীৰ ল'লোঁ আৰু গুচি আহিলোঁ। আৰু এতিয়া যাম বুলি ভাবিছিলোঁ, কিন্তু বতৰটো একদম পাক মাৰি আহিছে, হয়তো বৰষুণ দিব, সেইকাৰণে নাযাওঁ। আৰু আপোনালোকক আগৰ এটা ব্লগত মই দেখাইছিলোঁ মোৰ এয়া এজোপা পিছফালে দেখিছে ভোট জলকীয়া। এজোপা একদম পূৰা কিছুমান জলকীয়া একদম বেয়া হৈ হৈ পৰিছিলে। বৰষুণটো আচলতে বেছিকৈ পাইছিলে, বৰষুণটো বেছিকৈ পোৱাৰ কাৰণে হয়তো গেলি গৈছিলে। এতিয়া এয়া একদম ঘৰৰ দাঁতিত ইৰালিত থৈ দিছোঁহি আৰু এতিয়া 2-এটা এনেকৈ পকিবলৈ আৰম্ভ কৰিছে। আৰু এটা বস্তু দেখাওঁ ৰ'ব আপোনালোকক। এইজোপা ওখকৈ হৈছে গছ, এজোপাৰ তলত মই কি দি থৈছোঁ চাওক, এজোপা বেলেগ গছ। গতিকে ইয়াৰ গুৰিটো কাৰণ খালী থাকে আৰু এনেকুৱা ধৰণৰ গছবোৰ দিলে দেখিবলৈ খুব ধুনীয়া হয়। ফুলিছিলে গোটেইখিনি আৰু এতিয়া নাইকিয়া হৈছেগৈ ফুলা। তেনেদৰে এজোপা ইয়াৰ গুৰিটো মই দি থৈছোঁ। এজোপা গছ, এজোপা সময় তাৰমানে এজোপা ছিজনেল হয়। কেইটামান ঘাঁহ হৈ আছে, ঘাঁহখিনি গুচাই দিছোঁ আৰু ইয়াতে খুব ধুনীয়া ফুল ফুলে।
আপোনালোকেও এনেদৰে দিব পাৰে। আগৰ এটা ব্লগত মই দেখুৱাইছিলোঁ, সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত সেইখিনি ডিটেইল দি দিম, আপোনালোকে চাব ভিডিঅ'টো যদিহে নাই চোৱা। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কৰিব, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া সকলো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।